অভয়াপুৰীত বঙাইগাঁও জিলা যুৱ কংগ্ৰেছ কমিটিৰ উত্তাল প্ৰতিবাদ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ। যুৱ বিক্ষোভ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ, নিবনুৱা সমস্যা সমাধানৰ লগতে অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা দেশক ৰক্ষা কৰাৰ দাবী। সন্মুখত বঙাইগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত আৰু অভয়পুৰী দক্ষিণ বিধানসভা সমষ্টিৰ উদ্যোগত আৰু আমাৰ দুয়োটা যুৱ কংগ্ৰেছৰ সহযোগত আৰু NSCৰ সহযোগত আমি আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু সীতাৰামন ফাইনেন্স মিনিষ্টাৰ সীতাৰামনৰ পুতলিকা দাহ কৰিলোঁ। আপোনালোকে নিশ্চয় গম পায়, যেতিয়া 2014 আৰু 16 চনত নিৰ্বাচন হৈছিল, তেখেতসকলে কৈছিল যে কংগ্ৰেছৰ দিনত মূল্যবৃদ্ধি হৈছে, দেশৰ নিবনুৱা সমস্যা বাঢ়িছে, গতিকে আমাক ভোট দিয়ক, আমি যদি বিজেপি চৰকাৰ শাসনত আহোঁ, গতিকে আমি সকলো সমস্যা সমাধান কৰিম, আমি মূল্যবৃদ্ধি ৰোধ কৰিম আৰু আমি নিবনুৱা সমস্যা সমাধান কৰিম। আজি আপোনালোকে গম পায় দেশৰ অৰ্থনৈতিক অৱস্থা কি হৈছে, গতিকে চাকৰি বাকৰি একেবাৰে নাইকিয়া হৈ গৈছে। গতিকে আমি বিজেপি চৰকাৰক অনুৰোধ কৰাইছোঁ, আমি সকীয়াই দিছোঁ যে মূল্যবৃদ্ধি ৰোধ কৰিব লাগে আৰু দেশৰ অৰ্থনৈতিক অৱস্থা ঠিক কৰিব লাগে আৰু বাকী যিখিনি নিবনুৱা সমস্যা হৈ আছে এইখিনি ঠিক কৰিব লাগিব। অন্যথা আমি বঙাইগাঁও জিলা যুৱ কংগ্ৰেছে ইয়াৰ পিছত তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু আমি জিলা যুৱ কংগ্ৰেছে আমি বিজেপি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, সৰ্বানন্দ ডাঙৰীয়াক আমি পদত্যাগ কৰিবলৈ